নমস্কাৰ বন্ধুসকল, জিকে ফৰি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা বিশেষ ইনফৰমেশ্যন দিবলৈ ওলাইছোঁ। এই ইনফৰমেশ্যনটো টেট উত্তীৰ্ণসকলৰ লগতে যিসকলে শিক্ষক নিযুক্তিৰ বাবে অপেক্ষা কৰি আছে তেখেতসকলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ খবৰ হয়। আপোনালোকক জনাওঁ যে আপোনালোকে জানে যে বিধানসভাৰ ভিতৰত কিছুমান প্ৰশ্ন উত্তৰ শিতান ৰখা হয় আৰু এই প্ৰশ্ন উত্তৰ শিতানত বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়াই বিদ্যালয়সমূহৰ একত্ৰীকৰণ আৰু শিক্ষক নিযুক্তিৰ সম্পৰ্কে কিছু বিশেষ প্ৰশ্ন সুধিছিলে। একত্ৰীকৰণৰ সম্বন্ধে আপোনালোকে ইতিমধ্যে গম পাইছে যে একত্ৰীকৰণ প্ৰক্ৰিয়া চলি আছে, সেই কথাটো বাদ দিলোঁ আমি। ইয়াত আপোনালোকে চাব ১ নম্বৰ প্ৰশ্নটোত বিশেষ প্ৰশ্ন হয়। এই প্ৰশ্নটোত লিখা হৈ আছে প্ৰাথমিক শিক্ষা বিভাগৰ অধীনত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ কিমান সংখ্যক খালী পদ আছে, এই খালী পদসমূহত নিযুক্তিৰ ব্যৱস্থা কেতিয়া হ'ব, এই বুলি বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়াই এটা বিশেষ প্ৰশ্ন কৰিছিলে। আৰু এই প্ৰশ্নৰ উত্তৰত আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগুদেৱে কি কৈছিলে চাওক আপোনালোকে। ইয়াত ১ নম্বৰ উত্তৰটো চাব। ইয়াত ১ নম্বৰ উত্তৰটোত লিখা হৈছে প্ৰাথমিক শিক্ষা বিভাগৰ অসমৰ অধীনত নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ খালী পদৰ সংখ্যা ২১/৩/২০২২ মতে তলত উল্লেখ কৰা হ'ল। ইয়াত উচ্চ প্ৰাথমিক বিদ্যালয়ত কিমানটা পোষ্ট খালী আছে? ৩২৯টা। এই যি তথ্য আছে এই তথ্য হৈছে ২১ মাৰ্চ ২০২২লৈকে দিয়া হৈছে, ২২ৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। আৰু নিম্ন প্ৰাথমিকত আছে ১৬০৩টা। আৰু ইয়াৰ খালী পদসমূহৰ পূৰণৰ অৰ্থে চৰকাৰী নীতি নিয়ম অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিয়ে। অৰ্থাৎ আপোনালোকৰ যি খালী পদৰ সংখ্যা আছে টেট উত্তীৰ্ণসকলৰ বাবে এইটো খুবেই দুখজনক খবৰ। ইয়াত খালী পদৰ সংখ্যা বহুতেই কম হৈ আছে। এতিয়াও নিম্ন প্ৰাথমিকত মাত্ৰ ১৬০৩টা আৰু উচ্চ প্ৰাথমিকত মাত্ৰ ৩২৯টা পদহে খালী আছে। গতিকে আপোনালোকৰ এই যি নিযুক্তি হ'ব বা নিযুক্তি অচিৰেই হোৱাৰ চান্স আছে, আপোনালোকৰ এই যি খালী পদবিলাক পূৰণ কৰিব চৰকাৰী যি নীতি নিয়ম আছে সেই নীতি নিয়ম অনুযায়ী পূৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই প্ৰশ্ন উত্তৰ শিতানত জনায়। গতিকে বন্ধুসকল, আপোনালোকক জনাওঁ যে আপোনালোকে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দবাই ল'ব আৰু ভিডিঅ'বোৰ ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। ধন্যবাদ বন্ধুসকল।